সেই গাইছ আশা কৰিছোঁ সকলোৱে ভালে আছে নিশ্চয় বন্ধুসকল। বৰ্তমান মই আছোঁ নহয়, এতিয়া মই গৈ আছোঁ ডিব্ৰুগড় টাউনলৈ। আৰু এইটো দেখিছোঁ তোমালোকৰ বহুতো চিনাকি ৰাস্তা, যিটো খনিকৰ মানে মানকটা যিটো ৰোড, এইটো ৰোডে গৈ আছোঁ, মানে খনিকৰ চাৰিআলি পাৰ হৈ গৈ আছোঁ আমি এতিয়া। এইটো দেখিছোঁ দুইকাষে দুটা ৰাস্তা, এইটোতে আমি চিধা ডিব্ৰুগড় টাউনলৈ যাম। আৰু তোমালোকে পাৰিলে চেনেল ছাবস্ক্ৰাইব কৰি দিবা, আৰু মই দেখাব চেষ্টা কৰিম, আমি যি পাৰোঁ তাকে দেখাব চেষ্টা কৰিম, তোমালোকে চাই যাবা। মই বিশেষকৈ ডিব্ৰুগড় যিকেইটা ফ্লাইঅভাৰ নতুনকৈ বনাইছিল এইকেইটাই দেখাব চেষ্টা কৰিম তোমালোকক। যদিও বা আমাৰ অকণমান দেৰি হৈ যাব পাৰে, দেৰি হৈ গ'লে কিন্তু আমি দেখাবলৈ অকণমান মানে দেখাব নোৱাৰিম তোমালোকক। মই আগতেই কৈ দিছোঁ ভিডিঅ'টোৰ জৰিয়তে, কাৰণ আমাৰ দেৰিও হ'ব পাৰে। আৰু সেই গতিকে মই ভিডিঅ'টো মানে বনাব ষ্টাৰ্ট কৰি দিলোঁ ইয়াৰ পৰাই, আৰু বনাই গৈ আছোঁ। যি পাম দেখাই যাম তোমালোকক, তোমালোকে চাই যাবা। চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, আৰু যদি তোমালোকে এনে ছাবস্ক্ৰাইব কৰি দিবা চেনেলটো, মই ডিব্ৰুগড় আৰু তোমালোক বেলেগ ফ্লাইঅভাৰবিলাক সুন্দৰভাৱে দেখাব চেষ্টা কৰিম। যিকি নহওক আজি ভিডিঅ'টো অকণমান মানে হিলাগুলাটো হৈছে, দেখিছোঁ তোমালোকে। নেক্সট টাইম এনেকৈ হিলাগুলা মানে নহ'ব, কাৰণ আমাৰ সোনকালে যাব লাগে। আমি এটা মানে কামৰ কাৰণে আহিছিলোঁ, সেইটো পাবগৈ লাগে, আমাৰ সোনকালে যাব লাগে। ত' তোমালোক যিমান পাৰিম দেখাই গৈ দিম, তোমালোকে চাই যাম।